Good morning everyone. মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভালেই। আজি ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। বহুত দিনতো দিয়াই নাই ভিডিঅ'। মানে কলেজ যোৱা হৈছে ন, সেইকাৰণে টাইমে পোৱা নাই। আজি এতিয়া এফালে যাম, ক'ত যাওঁ সেইটো আপোনালোকক পিছত ক'ম। তেন্তে ভিডিঅ'টো আগলৈকে চাই থাকক। আমি এতিয়া ওলাই মেলি ৰেডি হৈ গ'লোঁ। মা, মই, ভাইটি আৰু পাপা যাম। তেন্তে আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকক। এই জেগাডোখৰৰ নাম হৈছে নামটি পুল আৰু ইয়াত চাৰিওফালে চাচি গছেই বহুত চাচি গছ পোৱা যায় এই ঠাইডোখৰত। এইটো হৈছে চামগুৰিত অৱস্থিত এটা ৰজাদিনীয়া মৈদাম। আপোনালোকে দেখিছেই চাগে। সময় একেবাৰে কম, আমি যিহেতু যোৰহাট যাব লাগিব, আপোনালোকক কৈয়ে দিলোঁ আৰু এতিয়া। সেইকাৰণে সময় কম কাৰণে মৈদামৰ ভিতৰত সোমোৱা নহ'লে এতিয়া আগলৈকে ভিডিঅ'টো চাই থাকক। জবদ্বাৰত আমাৰ ডাঙৰ বৰ্তাৰ দোকান আছে, তাত আমি সোমাই মেলি যাম আৰু যোৰহাটলৈ। তিয়ক কলিয়াপানী ইলেক্ট্ৰিচিটি পাৱাৰ হাউচ আৰু ইয়াত মহাই কাম কৰে। ভাবিলোঁ গৈছোঁ যেতিয়া মহাক লগ কৰিয়ে যাওঁ। এয়া মহা ওলাই আহিছে আৰু আমাক লগ কৰিবলৈ। আৰু এইটো ৰাস্তাইদি আউনীআটী সত্ৰ যাব পাৰি। ইয়াৰ যদি কোনোবাই মোৰ ভিডিঅ' চাইছে তেন্তে কমেণ্ট কৰিব। ডাঙৰ বৰ্তাহঁতৰ দোকান আহি পাই গ'লোহি। আপোনালোকক দেখাওঁ ব'লক দোকানখন কলিয়াপানী মেইন ৰোডৰ কিনাৰতে আছে। তেল ডিপুৰ অপজিট চাইডত আছে দোকানখন। আপোনালোকে লিখা থাকিব আৰু পঞ্চদীপ হাৰ্ডৱেৰ বুলি। যদি আপোনালোকক ইয়াৰে যদি কোনোবা আছে মানুহ, যদি কিবা কিবি ঘৰুৱা সামগ্ৰীৰ প্ৰয়োজন হয় তেন্তে আহিব পাৰিব। পঞ্চদীপ হাৰ্ডৱেৰ এণ্ড ইলেক্ট্ৰনিক্স, আপোনালোকে এইবিলাক বস্তু পাব ইয়াত। এইটো হৈছে নামচিচু ৰাস্তা আৰু নামচিচুতে আমাৰ পেহীৰ স্কুল আছে। পেহী এগৰাকী শিক্ষয়িত্ৰী। যিহেতু স্কুল ছুটি সময় হৈছিলে, সেইকাৰণে ভাবিলোঁ পেহীকো লৈ যাওঁ আৰু আমাৰ লগতে। চাৰিওফালে চাওকচোন বাগানেই বাগান, বাগানৰ মাজতে আৰু। সেয়া হৈছে আমাৰ পেহী আহি আছে। এয়া মানুহ এজনী লগ পালোঁ দেই, এয়া ইয়াত টিচাৰ কৰে। আমি ফাইনেলি যোৰহাট আহি পাই গ'লোহি আৰু এয়া হৈছে নিজৰা গ্ৰন্থ আৰু সামগ্ৰী ভাণ্ডাৰ। এখন জেঠুহঁতৰ নতুন দোকান, আজি অপেনিং কৰিব। জেঠাই নামতে কৰিছে আৰু জেঠাই নাম নিজৰ আছিল। জেঠুৱে ফটো মাৰিছোঁ বুলি পষ্ট দিছে। A few moments later. মাক আহিছে, কিবা নিয়ম এটা কৰি দিছোঁ দোকানখনৰ। ক'ত পাইছোঁ এতিয়া পৰীক্ষা কৰিবলৈ দিছোঁ আৰু পৰীক্ষা কৰাৰ পিছত ৰিপৰ্ট দিয়াৰ পিছত সলাব লাগিব, দাঁত কৰোৱাব লাগিব। থাকিব পৰা নাই মই বিষত, কালি ভাতেই খাব পৰা নাই কালি পৰা। মায়ে কৰা এনেই শক্তি মাক আহিছে আৰু আমাৰ ৰান্ধি থাকিব, এই চাকিগছ জ্বলাই আকৌ এতিয়া মোৰ ব্লাডটো টেষ্ট কৰিবলৈ দিছে। কালি সেই হলমতাই চাই দিছিলে, কিন্তু সেইটোত তাই নামানিলে, ডাক্তৰে নামানিলে, বোলে আপুনি ৰিপৰ্ট নাহিব বুলি ক'লে। খাই মেলি হৈ গ'ল। এতিয়া কৈছোঁ আৰু মই দোকান ৰখীয়া, মই আজিৰ এইটোত মই দোকানী। তাকে বোলো অলপ বহি চাওঁচোন কেনেকুৱা কি
হয় ভিডিঅ'টো তেন্তে চাই থাকক কি লাগিব বাইদেউ মোক একো নালাগে চাবলৈহে আহিছোঁ আজি অপেনিং কৰি দিব লাগিছে দোকানখন ভাল লাগিছে দেই আজি আমাৰ দোকানীৰে আপোনালোকে আহিব পাৰে নিজৰা সামগ্ৰী ধান কাৰণে যোৰহাটত কোন কোন আছে আপোনালোকে চাব ভিডিঅ'টো আৰু মিছনৰ ওচৰতে আছে আহি যাব ইয়াত ল'বলৈ বস্তুবিলাক আনিম আৰু এইখিনি এতিয়া আনিমগৈ বস্তু আৰু এইখিনি কিছুমান ল'ব পাৰিম হৈ গ'ল আমাৰ যাবলৈ চব কামবোৰ হৈ গ'ল আৰু এতিয়া মাহঁত চব ওলাই আছে এইপিনে ওলাই মেলি পূৰা লেকচাৰ মাৰি আছে তাতে ভিডিঅ' আমি চামগুৰি পাই গ'লোহি পাপাই মাছ মাংস এইবিলাক বজাৰ কৰি আছে আৰু পামগৈ অলপ দেৰি পিছতে তেন্তে ঘৰ পাই মেলি আপোনালোকক লগ পাই আছোঁ গাইজ মই কালি আহি পাই গ'লোঁ কিন্তু ভাগৰ লাগিলে সেইকাৰণে ভিডিঅ' কৰা নহ'লে আৰু আজিৰ ভিডিঅ'টো ইমানতেই শেষ কৰিছোঁ যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব তেন্তে বাই বাই